হাই গাইজ, আসসালামু আলাইকুম, নমস্কাৰ। মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি আমি গৈ আছোঁ এখন সাম্ৰাজ্যলৈ, যাৰ নাম হ'ল হাম্পি। হাম্পি হস্পেট ডিষ্ট্ৰিক্টৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগত আছে। হাম্পি স্থাপন হৈছিল 1336 চনত। হাম্পি এখন সাম্ৰাজ্য আছিলে কৰ্ণাটক ডিষ্ট্ৰিক্টৰ বিজয়নগৰত অৱস্থিত। ই 600 বছৰ পুৰণি বুলি কয়। 1336 চনত হাম্পি স্থাপন হৈছিল। হাম্পি এখন সাম্ৰাজ্য আছিলে কৰ্ণাটক ডিষ্ট্ৰিক্টৰ বিজয়নগৰত অৱস্থিত। হাম্পি 600 বছৰ পুৰণি বুলি কয়। এইবিলাক চাওকচোন কিমান ধুনীয়া, শিলে শিল। এইটো মেইন এণ্ট্ৰেঞ্চ হয় হাম্পিৰ। বলক আমি হাম্পিৰ ভিতৰলৈ যাওঁ। এইবিলাক দেখিছেনে কিমান ডাঙৰ ডাঙৰ শিল আছে, শিলৰ পাহাৰ হয় একোখন। আৰু মানে কি পৰিৱেশটো চাওক কিমান ধুনীয়া হয়। এয়া আমি আহি পালোঁ বিঠাল মন্দিৰ হাম্পিৰ। বলক আমি ভিতৰলৈ যাওঁ। এয়া আমি ভিতৰ আহি পালোঁ। চাওক কিমান ধুনীয়া হয় সঁচাকৈ। এইবিলাক 600 বছৰে পুৰণি হয়। এইবিলাক বনাইছিলে ৰজা কৃষ্ণদেৱ ৰয়ে। সঁচাকৈ ইয়াত আহি এনেকুৱা অনুভৱ হৈছে যে আমি মধ্যকালৰ ইতিহাসৰ মাজত আছোঁ। আপোনালোকেও কেতিয়াবা আহিব, এইবিলাক চাব। সঁচাকৈ বহুত ভাল লগা হয়। এইবিলাকত মানে কি এইটো ইয়াতে ৰজাই কৰিছিলে, ফাংচনবিলাক পাতিছিলে, নাচ গান এইবিলাক পাতিছিলে ইয়াতে। বহুত দেশ বিদেশৰ মানুহ আহে। এতিয়া ইমান মানুহ নাই। মানুহবিলাক ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী এনেকুৱা মাহত আহে। বহুত মানুহ হয়। এতিয়া মানুহ খুব কম। বলক আপোনালোকক এতিয়া এটা ইণ্টাৰেষ্টিং বস্তু দেখুৱাম, যিটো ময়ো দেখা নাছিলোঁ, আজি প্ৰথমবাৰ দেখিছোঁ। আপোনালোকে 50 টকীয়া নোটখন নিশ্চয় দেখিছে সকলোৱে। তাত যিখন ছবি আছে ৰথৰ, সেইখন আচলতে হাম্পিৰ ৰথ হয়। বলক আপোনালোকক দেখুৱাম। চাওক কিমান মানুহ আহিছে চাবলৈ। চাওক এইখনেই সেইখন ৰথ হয় যিখন আপোনালোকে নতুন 50 টকীয়া নোটত দেখি আহিছে। এইখন গোটেইটো শিলৰে বনোৱা হয়। আৰু এইখনক ইয়াত ভগৱান বিষ্ণুৰ বাহন বুলিও কয়। বলক এতিয়া আমি এটা বেলেগ ঠাইলৈ যাম। হাম্পিত আচলতে চাবলগীয়া বহুত বস্তু আছে। এদিনত চাই শেষ কৰিব নোৱাৰি। তাৰে ভিতৰত এটা চাবলগীয়া বস্তু আছে লোটাছ মহল বুলি। বলক আমি সেই ঠাইলৈ যাওঁ। এয়া চাওক কিমান ধুনীয়া হয়। ৰাস্তাৰ চাৰিওফালে চাওকচোন কেনেকৈ শিলৰে ঘৰ বনোৱাৰ নিচিনা আছে। দূৰৰ পৰা দেখিলেতো ঘৰ যেনে লাগে, কিন্তু ঘৰ নহয়, এইবিলাক একোটা শিল হয়। দুয়ো ছাইডে আছে ৰাস্তাৰ। চাওকচোন কিমান ধুনীয়া হয়। ৰাস্তাৰ ছাইডবিলাক চাওক, গোটেইবোৰ সেউজীয়া সেউজীয়া হৈ পৰিছে। কিমান ধুনীয়া। সঁচাকৈ আপোনালোকে কেতিয়াবা আহিব ইয়াত, এইবিলাক চাই খুব ভাল পাব আপোনালোকে। এয়া আহি পালোঁ আমি লোটাছ মহল। চাওক কিমান ধুনীয়া হয়। লোটাছ মহল ৰজাই বনাইছিলে। যেতিয়া ৰজা যুদ্ধলৈ গৈছিলে তেতিয়া ৰাণীসকলক সুৰক্ষাৰ বাবে বনাইছিলে। 6 মাহ এবছৰৰ কাৰণে যেতিয়া ৰজা যুদ্ধলৈ গৈছিলে তেতিয়া ৰাণীসকলক ইয়াত থৈ গৈছিলে। ইয়াতে অংগৰাগ পাপনমহন্ত আহিছিলে, কিবা এটা গানৰ শ্বুটিং কৰিব আহিছিলে। সেইখিনি ঠাইলৈ আজি যোৱা নহ'ল সময়ৰ অভাৱৰ কাৰণে। আকৌ এবাৰ আহিলে নিশ্চয় যাম আৰু আপোনালোককো দেখাব চেষ্টা কৰিম সেইখিনি ঠাই। এইটো এলিফেণ্ট ষ্টেবল হয়। ইয়াত ৰজাৰ হাতীবিলাক ৰখা হৈছিলে। এতিয়া আমি গোটেই কভাৰ কৰিব নোৱাৰিলোঁ। আমি ছানছেট ভিউলৈ যাম। বলক আমি ছানছেট ভিউ পইণ্টলৈ যাওঁ। আমি গৈ আছোঁ এতিয়া ছানছেট ভিউ পইণ্টলৈ। এইবোৰ আমি এক্সপ্ল'ৰ কৰিব নোৱাৰিলোঁ। কৈছোঁৱেই ন, এদিনতে সকলোবোৰ চাব নোৱাৰি হাম্পিৰ। আকৌ এবাৰ আহিলে আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বহুত ধুনীয়া হয় আচলতে হাম্পিখন। সঁচাকৈ আকৌ এবাৰ আহিবৰ মোৰ খুব মন আছে। কেতিয়াবা সময় হ'লে আকৌ এবাৰ আহিম ইয়াত আৰু আপোনালোকক সকলোবোৰ যিবিলাক দেখুওৱা নাই হাম্পিৰ সেইবোৰ দেখাবলৈ চেষ্টা কৰিম। এয়া আমি ছানছেট ভিউ পইণ্ট আহি পালোঁ। ভিডিঅ'টো বনোৱা নহ'ল কাৰণ তলৰ পৰা বহুখিনি ওপৰলৈ উঠি আহিব লাগে।
বহুত ভাগৰ লাগিছে ওপৰলৈ উঠি আহোঁতে, পিছত ভিডিঅ'টো বনোৱা নহ'ল। এইবিলাক হাম্পি সাম্ৰাজ্যৰে হয়, চাওকচোন, শিলৰে হয়, গোটেইবোৰ শিলৰে বনোৱা ঘৰ হয়। এইটো চাওক চান কিমান ধুনীয়া লগা হৈছে। সঁচাকৈ মোৰ বহুত ভাল লাগে ছানছেট ভিউ চাই। আপোনালোকৰ ছানছেট ভিউ চাই কেনেকুৱা লাগে মোক কমেণ্টত জনাবচোন। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।